গাইজ গুড মৰ্ণিং সকলোকে মই মোৰ ডেইলি লাইফ ব্লগছ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি যোৱা কথা আছিল কামাখ্যা, কিন্তু আজি কামাখ্যাত যোৱা নহয় কাৰণ মোৰ কঁকালৰ বিষ উঠিছে অলপ। চ' গাড়ীতো যাব পাৰিব নহয়, ট্ৰেইনেদিও যাব পাৰিব নহয়, আকৌ এদিও যাব পাৰিব নহয়। চ' মই তাকে ভাবিছোঁ হাজোত যাওঁ, হাজোত এটা সেয়া কৰি আহোঁ, নতুন বৰ্ষটো যাতে ভালে ভালে যায়, মই কৰিব লগা কামকেইটা যাতে ভালে ভালে হয় সেইকাৰণে। চ' কামাখ্যাত যাম এদিন, যেতিয়া কঁকালৰ বিষটো ঠিক হ'ব তেতিয়া কামাখ্যাত যাম। চ' আপোনালোকক দেখুৱাম। তো আজি হাজোৱে চাওঁ লগ নাই কি বলক। তো ফাইনেলি গা চা ধুই ল'লোঁ, গা চা ধুই এতিয়া কেৱল যাব লাগে হাজো। তো বলক নাই কি কাপোৰ চাপোৰ পিন্ধি লওঁ। তো ফাইনেল লুকটো এইটোৱে, চিম্পুল লুকত যাম, ঘূৰা লাগিব যায়। তো বলক নাই কি ভিডিঅ'টো মোৰ ব্যায়ামপুৰৰ লগৰ ছোৱালী এটাও যাব একেলগে, তাক পিক আপ কৰোঁ, পিক আপ কৰি একেলগে যাওঁ। তো ফাইনেলি লগৰ ছোৱালীটোৰ ঘৰ আহি পালোঁ, তাক ফোন কৰিছোঁ, সি আহি আছে। ইয়াৰে পৰা একেলগে যাম আৰু গৈ সি আহক না কি। তো এইজনে সেইজন আজি মোৰ কেমেৰামেন। তো বলা বলা দেৰি হা কাক ৰ'ব ৰ'বা মেডেল ৰ'বা থেংক ইউ। কিয় দিলা মেডেলটো? তুমি ইয়াতে যেতিয়া ক্ৰিকেট খেলা হৈছিল তাতে মেন অফ দ্য টুৰ্ণামেণ্ট আছিল, বঁটাটো দিয়া হোৱা নাছিল, এতিয়া আজি দি দিম। ঠিকে আছে। তো আমি চাৰাবৰীৰ দলংখন আহি পাইছোঁ। তো এই সেইখন দলংখন আপোনালোক দেখাই দিছোঁ, সেইখন দলং জুম কৰি দেখাই আছোঁ ৰ'ব এক ছেকেণ্ড। এখন দলং, এখন দলঙতে আপোনাৰ এখন বিয়া কৰাব যোৱা দৰাবাহী বাছ এখন এতে পৰি তাৰমানে চব মানুহ মাৰা গৈছিল দিয়কচোন, দুৰ্ঘটনা হৈছিল, ডাঙৰ দুৰ্ঘটনা। চ' এখনি এটা জেগা, সেইখিনি জেগাত তো ফাইনেলি মন্দিৰ আহি পালোঁ। আমি হাজো মন্দিৰত আপোনালোক দেখাই আছোঁ ৰ'ব ক'ত কি কৰি এইটো হাজো মন্দিৰৰ প্ৰথম সন্মুখৰ জেগাখিনি নেটত। ইয়াতে আহিলে আপোনালোকে তামাম দোকান আছে, ফুল চুল বা তুলসীৰ মালা চালাৰে পৰা ল'ব পাৰিব বঢ়িয়া কৰি, যিমান লয় যি লয় চব। গাড়ী চাড়ী ইয়াতে পাৰ্ক কৰক, পাৰ্ক কৰি আৰু এইটো মন্দিৰত গেট। তো বলক ভিতৰকে যাওঁ একবাৰ মন্দিৰৰ। বলা কি ল'লা হা চিনাকি চেৰি গুষ্টাৰতে খালাতে পাকাত ধৰি গৈছে। কেনে লাগছে? নদী অলপমান ৰেষ্ট ল'ম, এতিয়া ৰেষ্ট লৈ ভিতৰে যাইছোঁ মন্দিৰ চন্দিৰতো ভিডিঅ' মানে চাগে গম পায়। চ' আহিব পাৰে এদিন দেখাই আছোঁ, যাতে পুৰা জগতে যাখিনি অলপ ৰেষ্ট লৈ লওঁ, ৰেষ্ট লোৱাৰ পিছত ফ্ৰেছ হোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ। তো এডাল মালাডাল লৈছোঁ মাৰ কাৰণে, মাই দিব কৈছিল শেষাইলি। চ' এডাল মাৰ নামত যাই আছে এতিয়া বৰ্তমান ভগৱানৰ চখ। তো লগ দিওঁ সুধা কৰি সেৱা এটা কৰি আহোঁ, সেৱা চেৱা কৰি আপোনালোকক লগ ধৰিছোঁ অলপ। তো এক ছেকেণ্ড, তো মন্দিৰৰ ভিতৰে কি কি মূৰ্তি আছে কি কি মূৰ্তি নাই সকলোকে কৈ দিয়া একবাৰ। মন্দিৰৰ প্ৰথম যোনটো ভিতৰত ডাঙৰ মূৰ্তি সেইটো হ'ল হয়গ্ৰীৱ মাধৱ, তাৰ বাওঁ চাইডে আছে জগন্নাথ আৰু গৰুৰ পক্ষী, তাৰে দুটা মূৰ্তি, আৰু সোঁ চাইডে আছে শ্ৰীকৃষ্ণ আৰু বাসুদেৱ। টোটেল দুয়োফালে দুটা দুটা চাৰিটা আৰু মাজত হয়গ্ৰীৱ মাধৱ, পাঁচটা মূৰ্তি। আৰু তাত সেৱা কৰিলোঁ আৰু ভাল লাগিল হেৰিটো, পৰিৱেশটো ভাল। আৰু ইয়াত ভিন্ন বান্দৰ আছে আৰু ছাগলী আছে আৰু শান্তিৰ পৰিৱেশ, আৰু পাহাৰৰ ওপৰত যিহেতু টিলাত আৰু এইফালে আহঁত গছ, এক ধুনীয়া শান্তিৰ পৰিৱেশ। আহিব পাৰে, হাজোত অৱস্থিত হয়গ্ৰীৱ মাধৱ এটা মন্দিৰ যাই আছোঁ হাজোৰে, কিবা কমলেশ্বৰ নাকি মন্দিৰটোৰ নাম, কিন্তু লগতো কৈ আছে কামেশ্বৰ কামেশ্বৰ বুলি। তাতে গেলিহে গম পাম কি মন্দিৰ, কামেশ্বৰ না কমলেশ্বৰ মন্দিৰ। চ' যাওঁ, গুগল মেপত চাই আছোঁ, গুগল মেপত চাই যাই আছোঁ, ৰাস্তাটো দি যাব লাগিব পাহাৰৰ। চ' বলক যাওঁ, চাই আহোঁ মন্দিৰটো একবাৰ, আপোনালোককো দেখাওঁ। আমি যাই আছোঁ এটা হিষ্টৰিকেল প্লেছত, একদম নেচাৰেল এলেকা মন্দিৰ এটাত। কি মন্দিৰ হৈছিল? কামেশ্বৰ মন্দিৰ।
কামেশ্বৰ মন্দিৰ বহুতে এইটো বিষয়ে নাজানে সেইকাৰণে এইটো বহুতে দৰ্শন নকৰে আপোনালোকক দেখাই আছোঁ কি সুন্দৰ প্ৰাকৃতিক পৰিৱেশ কিন্তু কায়োতো গম নাপায় যে এটা মন্দিৰ এনে প্ৰাকৃতিক পৰিৱেশৰ মাজতো আছে এইটো হটকটেদি বাগাই লাগিব কি সুন্দৰ চিনাৰী কায়ো তাৰমানে এইটো সঠিক গম নাপায় যে ইয়াতে এটা এনা সেই আছে মন্দিৰ আছে হাজোতো আহে যদিনো ইমান চিনাকি নহয় এইটো মন্দিৰ সকলোৱে মেইন মন্দিৰটোক আহে বা কেদাৰ মন্দিৰটোক যায় কিন্তু এইটো মন্দিৰত প্ৰায়ভাগ মানুহ তাৰমানে লক্ষ্যত নপৰে আজি আপোনালোকক দেখাব লাগিব মন্দিৰটো চাই লওক মন্দিৰটো একে আহিব বঢ়িয়া কৰি নেচাৰেল জেগা কিন্তু অলপ ৰিক্স আছে কিন্তু বহুত দ ইয়াতে নুঠবো মই উঠছোঁ কিবা ৰিক্সত আপোনালোকক দেখাবৰ কাৰণে ইয়াতে কাইণ্ডলি ইয়াতে নুঠবো কেৱল আহক চাব আহক শান্তিৰ পৰিৱেশ হাজোত এখন জেগাত তোমাৰ আপোনাৰ ধৰক এইটো কেদাৰ মন্দিৰ এই কেদাৰ মন্দিৰৰ হয়নি এখন তলত পিকনিক খাব পাৰি বঢ়িয়া পিকনিক প্লেচ পিকনিক খোৱা প্লেচটো আপোনালোকক দেখাই দিওঁ বঢ়িয়া কৰি একদম চাই কেনেকুৱা কি বঢ়িয়া কৰি জেগা আছে আহি আছে বহুতে দুটা পাৰ্টি দেখিছোঁ আমি পিকনিক খাব আহা নেক্সট আমিও আহিম চাগে ইয়াতে পিকনিক খাব সেইকাৰণে জেগা প্লেচটো চাই গ'লোঁ বঢ়িয়া একদম অচতে হ'ব বঢ়িয়া কৰি ইমান দূৰ দূৰণি যাচ্ছে কি ইয়াতে আহি খাই যাম কেৱল এটা কথা নদীটো নাপাম সেইটো আৰু নাই আৰু পাহাৰ কিন্তু প্ৰাকৃতিক সৌন্দৰ্য বঢ়িয়া আছে বঢ়িয়া কৰি দেখা পাম বঢ়িয়া কৰি একদম পাহাৰত নেচাৰেলৰ মাজত বলক এতিয়া অলপ নাস্তা চাস্তা খাই যাম ইয়াতে নাস্তা অৰ্ডাৰ দিছোঁ পৰঠাখিনি আদি খাই আছোঁ এই চব্জি পৰঠা ফাইনেলি ঘৰ আহি পালোঁ তাৰে মন্দিৰৰ পৰা আহি ঘৰ জাষ্ট আহি ঘৰ আহি পালোঁ আহি ভাত খাওঁ অলপ ভাতত বনাইছিল আমাৰ ভাত শাক খাৰ আৰু মাহৰ দালি আজি ভাতখিনি খাই লওঁ গাইজ বিৰাট গা বেয়া লাগি আছে আজি আৰু ভিডিঅ' কৰিব নোৱাৰিমে চাগে তাৰে পৰা আহি গা চা ধুই অলপ বাগাৰ দিলোঁ বাগাৰ দিওঁ এতিয়া তথাপিতো গাটো ভাল লাগি অহা নাই কিয় বা কিবা হ'ল ঠাণ্ডাৰ দিনত তাৰমানে ৰাতিপুৱা গা ধোৱা অভ্যাস নাই আজি গা ধুই গৈছোঁ ৰাতিপুৱাই পুৱাই সেইকাৰণে অলপ জ্বৰ উঠিব থাকে আজি আৰু ৰাতি এৰিম আৰু বেয়া নাপাব কালি আৰু দিম কালিৰ ভিডিঅ' দিম যদি ভিডিঅ'টো ভাল পালা লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে ক'ৰবাত শ্বেয়াৰ কৰি দিব গ্ৰুপ চুপে আৰু মোৰ ফেচবুক পেজ এটা আছে চিন্ময় তালুকদাৰ বুলি সেইটোও ফ'ল' কৰি দিব আজিলৈকে ইয়াতে আছিল বাই